সঁচাকে মোৰ পেটৰ নাৰী ভেৰ ছিগি গৈছে ভোকত। মানুহ নুদু আহান নাহে দৰকাৰ নাই মোক আন্ধৈ দি লবি খাবলৈ পুচি। তোক আগ ধৰি দিব ৰ, তোক আগ ধৰি দিলে নহ'ব নহয়। মানুহ মাতিছে ইমানবোৰ, সেইবোৰ মানুহৰ সৈতে একেলগে খাম আকৌ ফূৰ্তি এদিনহে। তহঁতি কাজিয়া চাজিয়া কৰি নাথাকিবিচোন, অকণমান ধৈৰ্য ৰ। এটাত তাকে মানুহবোৰ আহিছে, কিন্তু আহিবই আৰু এতিয়া পাবহিয়ে চাগে। এই ফুচিবাহঁতো আহিছে হেনো, ফোন কৰিছিলে। বল বল, কাম এটাত ব্যস্ত হৈ থাকিলেই ভাল, বৰ আমনি লাগে নহ'লে ৰৈ ৰৈ পাই। তোমালোকক মই সোনকালে মাতিবলৈ মই ফুচি কালিয়ে সেইকাৰণে ক'লো আকৌ, নহ'লে মোৰ লগ চগ নাই। এইবোৰ মই অকলে অকলেনো কিমান কৰিম হয় নাই? তোমালোকে কোৱাচোন। চিঙৰা পৰা ধৰি মিঠাই চিঠাই সেইসোপাটো কালিয়ে বনাই থৈছোঁ বাৰু। আজি আকৌ এই ৰুটিকেইটা মই সানি মেলি থৈছোঁ, তোমালোকে মোক সহায় কৰি দিবা বুলি মই ৰৈ আছোঁ আৰু। অকলে অকলে কৰি আমনি লাগে আৰু, গম পাইছা। ইমানবোৰ মানুহ মাতিছোঁ, এই অকণি অকণি ল'ৰা ছোৱালীবোৰ বাৰু, হ'লেও ভাগৰি জুগৰি যাওঁগৈ আৰু কি ক'বা। খেলি থাকক দিয়া, মই তাহাঁতক মাতি দিম বাৰু অলপ পাছত। আমি বনাই লওঁগৈ আগ ধৰি আহা। ফুচি বাৰ্থডে ইমান ধুনীয়াকৈ সজাইছে দেখিছ? গোটেইখন বেলুন চেলুন লগাই একদম ধুনীয়া কৰি পেলালে অ'। তহঁতি আকৌ মোৰ বাৰ্থডে পাতিবলৈ আকৌ নিদিয়ে আকৌ। এয়া দেখিছ লোকৰ ছোৱালী ইমান ধুনীয়াকৈ মৰম কৰে অ'। কথা ক'বলৈ আহিছ? তই এতিয়া চুপ থাক দেই, মানে কি বুলি ভাবিব বাৰু আমাৰ দুজনী? ঘৰত গৈ কি কৈ থাকিবিগেচোন, লোকৰ কথা এতিয়া আলোচনা কৰি থাকিব নালাগে। আৰু হেৰি নহয়, কথা এটা শুন আকৌ, মই আকৌ কাম বন কৰিব নোৱাৰোঁ আকৌ। মই ইয়াত আকৌ বাহিৰতে থাকিম, ধুনীয়াকৈ ঘূৰি ফুৰি থাকিম। তই যি কৈ থাকিবি, কামৰ দায়িত্ব মই লোৱাও নাই, মই নকৰোঁ। মই কাম কৰিম বুলি কৈছোঁ কৰিম আৰু, মানুহক সহায় কৰি দিলে মৰি নাযাওঁ নহয়, এদিনে সহায় কৰিব লাগে। তোক কামৰ দায়িত্ব দিয়াও নাই, তই বাহিৰতে থাকিবি যা। পিছত মোক বকি থাকিবলৈ তোক নকয়। ভোক ওলাইছে নহয়, এইবোৰ ল'ৰা ছোৱালীবোৰ যে আৰু ভোক লাগিছে চাগে। অকণ চবকে সেই কেকটো খুৱাই দে, ভাগ কৰি চব। চবকে খাবলৈ মাৰি দিবিচোন, নহ'লে এনেই এইবোৰ চৰবতবোৰ থাকি যাব, গৰম ইমান পৰিছে। খওক ল'ৰা ছোৱালীবোৰে।
চৰ্বতবোৰ খাই আজৰি কৰি দিয়ক। যদি ভাল পালে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে তেনেহ'লে আজিলৈ